নমস্কাৰ ৰাইজ এইবাৰ ভাৰত চৰকাৰ আৰু অসম চৰকাৰ লগ লাগি অসমৰ কাৰণে যিটো পৰিকল্পনা কৰিছে নহয় সঁচাকৈ মন একেবাৰে সুখী হৈ গ'ল ৰাইজ আপোনালোকে যেতিয়া যোৰহাট শিৱসাগৰ বা উজনি ফালে যায় তেতিয়া আপোনালোকে নিশ্চয় এটা বস্তু লক্ষ্য কৰিছে যে ৰাস্তাৰ ওচৰে পাজৰে কাজিৰঙা যোৱাৰ যিটো ৰাস্তা আছে সেই ৰাস্তাটোৰ হাইৱেটোৰ ওচৰতে গড় তাৰপিছত আকৌ মহ তাৰপিছত আকৌ আপোনাৰ হৰিণ সেইবিলাক মুক্তভাৱে বিচৰণ কৰি থাকে আপোনালোকে ধুনীয়াকৈ দেখা পায় আৰু সেইটো এটা এনিমেল কৰিডৰ সেই ৰাস্তাটো এটা এনিমেল কৰিডৰ যাৰ বাবে গাড়ীবিলাক স্পীডতো যাব নোৱাৰে এটা স্পীড লিমিট থাকে সেই স্পীড লিমিটটো আপুনি ক্ৰছ কৰিব নোৱাৰে গতিকে আপুনি গন্তব্যস্থানলৈ যাবলৈ কাৰণে বহুত ধীমি গতিৰে বহুত লাহে লাহে যাব লাগিব গাড়ীখন বেছি স্পীডলৈ যাব নোৱাৰে কাৰণ ফটককৈ যদি গাড়ীখনৰ আগত এটা এনিমেল বা এটা জীৱ জন্তু আহি যায় তেনেহ'লে সেই জীৱ জন্তু তাতে মৃত্যু হ'ব পাৰে গতিকে চৰকাৰে এটা স্পীড লিমিট লগাই দিছে কিন্তু এই প্ৰব্লেমটো এতিয়া তেওঁলোকে সলভ কৰি দিছে বা সলভ কৰি দিব কেন্দ্ৰ চৰকাৰৰ পৰা স্বীকৃতি পাই গৈছে এনেকুৱা এটা পৰিকল্পনা আহিছে এইটো চাওক তেওঁলোকে এলিভেটৰ বনোৱাৰ কথা কৈছে এলিভেটৰ মানে এনেকুৱা এটা ৰোড হ'ব আপোনালোকে যেনেকৈ অভাৰব্ৰিজ দেখিছে তেনেকুৱা অভাৰব্ৰিজ থাকিব যাৰ তলেদি এনিমেল কৰিডৰটো থাকিব যাৰ তলেদি জীৱ জন্তুবিলাক মুক্তভাৱে অহা যোৱা কৰিব পাৰিব তাত মানুহ কেতিয়াও অহা যোৱা নকৰে আপোনালোকে এয়া চাওক এটা মানে ভিডিঅ' হাতত আহিছে এই ভিডিঅ'টোত আপোনালোকে ধুনীয়াকৈ মডেলটো দেখিব পাইছে যে কেনেকৈ এই এলিভেটৰটো বনোৱা হ'ব যাৰ ওপৰেদি গাড়ী চাৰিবিলাক ধুনীয়াকৈ অহা যোৱা কৰিব আৰু তাৰ তলেদি জীৱ জন্তুবিলাক একদম নিশ্চিন্তভাৱে আগবাঢ়িব পাৰিব ওলাব অহা যোৱা কৰিব পাৰিব গতিকে এই বস্তুটোৱে বহুখিনি প্ৰত্যেক বছৰে বহু তেনেকৈ জীৱ জন্তু মৃত্যুবৰণ কৰে গাড়ীৰ স্পীডৰ ফলত গাড়ীৰ আগত আহি পৰি যায় গতিকে এই সমস্যাটো সমাধান কৰাৰ ফলত আৰু জীৱ জন্তুৰ সংখ্যা বৃদ্ধি পাব আৰু পৰ্যটকৰ সংখ্যা কাজিৰঙালৈ বৃদ্ধি পাব এটা ধুনীয়া পদক্ষেপ ভাল লাগিল আৰু আপোনালোকৰ যদি ভাল লাগিছে নিশ্চয় এটা শ্বেয়াৰ কৰিব ভিডিঅ'টো লাইক কৰিব আজিৰ কাৰণে ইমানেই আকৌ লগ পাম এটা নতুন ভিডিঅ'ত